নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। এতিয়া মই আপোনালোকক দেখুৱাম কেনেধৰণে PM কিষাণৰ আপুনি টকাটো চেক কৰিব পাৰে। লিষ্টত আপোনাৰ নাম আছে নাই বা আপোনাৰ বৰ্তমান ষ্টেটাছটো আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ ষ্টেটাছটো আপোনাৰ ক'ত আছে বা কেনেধৰণে আপুনি চেক কৰিব ষ্টেটাছটো অনলাইনত। তো আপুনি ইয়াৰ বাবে কোনো ধৰণৰ এপ ব্যৱহাৰ কৰিব নালাগে। আপুনি নিজৰ গুগল বা যিকোনো এটা ক্ৰ'ম ব্ৰাউজাৰ, যিকোনো এটা ব্ৰাউজাৰত আপুনি খুলিব পাৰে। তো প্ৰথমতে মই মোৰ ওপেন কৰিছোঁ গুগল ব্ৰাউজাৰ। ইয়াত টাইপ কৰিম PM কিষাণ সন্মান নিধি। তো আপুনি PM কিষাণ টাইপ কৰিলে হ'ব অকল। মই ইয়াত PM কিষাণ সন্মান নিধি টাইপ কৰিছোঁ আৰু ইয়াত প্ৰথমত যিটো ৱেবছাইট আছে PM কিষাণ, ইয়াত ক্লিক কৰিব। ইয়াত আপুনি 3 ডটছত ক্লিক কৰিব আৰু ডেস্কটপ ছাইটটো অন কৰি ল'ব। এতিয়া তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ফাৰ্মাৰ কৰ্নাৰ্ছত কি অপশ্যন আছে। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, যদি আপুনি নতুন কৃষক হয় আৰু আবেদন কৰিব বিচাৰে ইয়াত নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত আপুনি কৰিব পাৰে। তো সেই প্ৰচেছটো মই আপোনাক বেলেগ এদিনাখন আৰু এটা ভিডিঅ'ত দেখাম। আজি মই দেখাইছোঁ কেনেধৰণে ষ্টেটাছ চেক কৰে, আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ, আৰু লগতে আপোনাৰ লিষ্টখন চাব পাৰে আপোনালোকে, তাত আপোনাৰ নাম আছে নাই বা আপোনালোকৰ ওচৰৰ কাৰোবাৰ নাম আছে নেকি সেইটো। তো ইয়াত চাওক, ইয়াত আছে বেনিফিচিয়াৰী ষ্টেটাছ। তো ইয়াত ক্লিক কৰিব। চাওক ইয়াত যদি আপুনি নিজৰ আধাৰ কাৰ্ড নম্বৰটো মাৰি দিয়ে তো আপোনাৰ ডাটাখিনি ওলাই যাব। আপোনালোকৰ ষ্টেটাছটো ওলাই যাব যে আপোনাৰ ৰিজেক্ট হৈছে নে আছে আপোনাৰ কি বুলি কয়, আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ইয়াত। তো মই এইটো দেখাব নোৱাৰিম কাৰণ মোৰ ইয়াত একো হেৰি নাই, বৰ্তমান একাউণ্ট নাই। তো আপোনালোকে ইয়াত নিজৰ আধাৰ নম্বৰটো মাৰি গেট ডাটা কৰিব। তো আপোনালোকৰ ডিটেইলছখিনি গোটেইখিনি ওলাই পৰিব। তাৰপাছত চাওক, মই ইয়াত হোমত ক্লিক কৰিলোঁ, আকৌ হোম পেজত গৈছোঁ। চাওক আকৌ হোম পেজত আহিলোঁ। এতিয়া চাওক এটা অপশ্যন আছে বেনিফিচিয়াৰী লিষ্ট। তো আপুনি নিজৰ এৰিয়াৰ আপোনাৰ অঞ্চলৰ আপোনাৰ লিষ্টখন চাব পাৰে বা আপোনাৰ নামটো লিষ্টত আছে নাই সেই বস্তুটো আপুনি চাব পাৰে ইয়াত বেনিফিচিয়াৰী লিষ্টত। এইটো চাওক, ইয়াত আপুনি নিজৰ ষ্টেটটো দিব। তো মই এনে এটা কৰি দেখাইছোঁ, আসাম দিলোঁ, ডিষ্ট্ৰিক্ট বাক্সা দি দিলোঁ, চাব ডিভিজন কিবা এটা দি দিলোঁ, ব্লক এটা দিলোঁ। তো আপুনি নিজৰ এৰিয়াৰ যিখিনি আপোনাৰ ষ্টেটটো মাৰিব, ডিষ্ট্ৰিক্ট মাৰিব, চাব ডিষ্ট্ৰিক্টটো মাৰিব, ব্লকটো মাৰিব আৰু ভিলেজটো। তো আপোনাৰ কোনখন গাঁৱৰ হয় ইয়াত নিজে নিজে ওলাই আহিব যেতিয়া আপুনি চব ডিটেইলছবোৰ মাৰে। মই ক্লিক কৰিলোঁ। এতিয়া গেট ৰিপৰ্ট, প্লিজ ৱেইট কৈছে। এতিয়া চাওক ইয়াত এইটো এৰিয়াৰ যিখিনি বেনিফিচিয়াৰী হয়, যিখিনিয়ে PM কিষাণ সন্মান নিধিটো পাইছে, তো ইয়াত তেওঁলোকৰ নামবোৰ এনেকৈ লিষ্টত ওলাই গৈছে। তো আপুনি নিজৰ নামটো লিষ্টত আছে নাই চাব পাৰিব এনেকুৱা ধৰণকে, বা আপোনাৰ ওচৰৰ কাৰোবাৰ যদি নাম চাবলৈ হয় এনেধৰণে আপোনাৰ গোটেই আপোনাৰ এৰিয়াটো বা গাঁওখনৰ আপোনাৰ লিষ্ট যিমানখিনি মানুহে পাইছে তো গোটেইখিনি ইয়াত ওলাই পৰিব। তো আপুনি এনেধৰণে চেক কৰিব পাৰে। তো ধন্যবাদ, সেইটোৱে আছিল আজি ভিডিঅ'টো। আৰু এটা মই নেক্সট ভিডিঅ'ত কেনেধৰণে নিউ ফাৰ্মাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো দেখাই দিম। তো ধন্যবাদ, এইটোৱে আছিল আজি ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।